একে ৰেণ্ডা দিছে একদম হাত দাড়ি একে খুৰাই মুছ নেহি ধোৱাব কাৰণে ইমান তাৰ পাতাখন ইমানেই লেতেৰা চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেদেলি লতা কৈ থাকো মানে উৰকেই নপৰে ৰঙালী বিহুৰে কথা গতিকে আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিহেতু ৰঙালী বিহুৰ ৰঙত মাতাল হৈ যায় কিন্তু নিজৰ সেফটি ৰাখি মাতাল হ'ব গতিকে আজি যেহেতু গৰু বিহুৰ কাৰণে এতিয়া মাহ হালধিৰ পৰা আদি কৰি ঘৰৰ সাফ সাফাই বহুত কিবা কিবি কাম আছে কৰিব লাগিব নহলেবাতো মাৰ সেই ৰেগুলাৰ সাৰ্ভিস কচাৰ শুৰু হৈ যাব গতিকে কচাৰ শুৰু হোৱাৰ আগতে মই কাম শুৰু কৰি দিওঁ আৰু বাহিৰতো দেখাই আছো কিবা কিবি চলি আছে গতিকে ভিডিওটো চাই থাকক আৰু স্কিপ নকৰিব সাবস্ক্ৰাইব কৰা নাই যদি জলদিছে সাবস্ক্ৰাইব কৰি মোক অলপমান সহায় কৰি দিব আৰু ভিডিওটো প্লিজ আপোনালোকে সম্পূৰ্ণকৈ চাব গতিকে আজিৰ এই ভিডিওটো আৰম্ভ কৰি দিছো আৰু মোৰ চেনেলটো ইন্ট্ৰ দিব কাৰণে আজি মই পাহৰি গৈছিলো যেহেতু বিহুৰ এক্সাইটিংত মই আজি মানে ইন্ট্ৰ দিব পাহৰি গলো গতিকে মই হেল্ল এণ্ড ওয়েলকাম বেক টু মাই সেকেন্ড চেনেল জিম্পি এন্টাৰটেইনমেন্ট আজি গৰু বিহু গতিকে গৰু বিহুত আৰু মাহ হালধিৰ লগতে লাও বেঙেনা আৰু ঠেকেৰাটো ক'ত গ'ল আমাৰ ঠেকেৰাটো এতিয়ালৈকে আহি পোৱা নাই আৰু ইফালে বৰডেকাই বান্ধি আছে এইবিলাক কি আছিলে দেখাই দিম আৰু কি আছিলে বৰডেকা কৈ যায় এইবিলাক এডাল নৰসিংহ তাৰপিছত এডাল মাখিলতি মাখি পাত আৰু ভটা এডাল দেখাই আছোঁ এইডালৰ নাম ভটাই বোলে ভটাই আৰু এটা ৰঙা ৰঙা এনেকৈ সৰু সৰু কিবা গুটি লাগে যে আৰু এডাল হ'ল নাহৰডালৰ ফুল নাই ফুল মানে কালি অনা গৈছিলে ফুলকেইটা সৰি খতম চেচ এইকেইটা আৰু এইকেইটাই আছে আৰু বাকী আছে ইয়াৰ লগত বান্ধি দিব লাও বেঙেনা লাও খা বেঙেনা খা পিছে আমাৰ নাই গৰু আমাৰ গৰু এটা আছে এইটো গৰু ইয়াকে মাৰিব লাগিব কি জানিবা অলপমান ওখ হৈ যায় এইকেইডাল অলৰেডি বান্ধা হৈ গ'ল আৰু এতিয়া মানে এইকেইডাল লগোৱাৰ কথা লগাম গোসাঁই ঘৰত ক'ৰবাত কিবা কিবি পদূলিটো লগাম আজি হেনো মাহ হালধিৰে গা ধুব লাগে সেইকাৰণে এয়া মাটিমাহখিনি এতিয়া মই ভালদৰে পিচি ল'ম তাৰপিছত পিচিম মই হালধিখিনি নহ'লে ইয়াতে কালাৰ লাগি যাবতো এই স্মাৰ্ট আছোঁ মই এইকাৰণে জানো মই চব জানিছে আৰু এতিয়া মই ইয়াতে পিচি দিম এনেকৈ মানে ধুনীয়াকৈ চালনীখনৰ ওপৰত কলপাতখন দিয়া হয় আৰু কলপাতৰ ওপৰত মানে মাহ এটা কাঁহৰ বাতিত মাহ আৰু এটা বাতিত হালধি ধোৱা হয় এতিয়া মাহ পিছা হৈ গ'ল আগতে মাটিমাহখিনি ঢালি দিয়াৰে কথা এয়া ধুনীয়াকৈ একদম মই পিচি দিলোঁ হালধিখিনি এয়া লাও বেঙেনা কাটা হৈ গ'ল আৰু এতিয়া বৰডেকাই চিলাব এয়া লাও খা তাৰপিছত কি খাব বেঙেনা খা এতিয়া কি খাব হালধি খা তাৰপিছতে ঠেকেৰা হ'ব চাৰিটা বস্তু লাও বেঙেনা হালধি আৰু ঠেকেৰা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু এনেকৈ কৈ আমি আগতে গৰু চৰু গা ধুৱাইছিলোঁ আৰু এতিয়া বাৰু নাই আৰু গৰু চৰু নাই ঘৰৰ চবেই মানে মাহ হালধি লগাই খতম কৰিলে আৰু ইয়াৰ লাষ্টত লগাম মই এয়া মাহ অলপমান থৈ দিছে মোৰ কাৰণে বেছি থোৱা নাই আৰু হালধি একে ঠিকছে থৈ দিছে মানে মই একদম লগাই কৰি হালধীয়া হৈ যাওঁ বৰবাদ হৈ যাওঁ মানে মই চুলিটো লগাই সেই আৰু প্লেনিং আৰু বোলে মাটিমাহ লগালে বোলে মোৰ বোলে ঠাণ্ডা হয় মাথা ঠাণ্ডা হয় মই ইমান বছৰতচোন এবাৰ লগাওৱে তথাপিও মাথাটো ঠাণ্ডাই নহয় বাৰু তথাপিও কিজানি হৈ যায় ভুলতে ন সেইকাৰণে লগাই দিছোঁ আৰু অভিহাম লগাইগা হালধিখিনিত আপোনালোকে লগালে দেই একদম মিঠাতেল অলপমান দি ল'ব নহ'লে কি হয় দাগটো বেছি লাগি যায় মানে হালধীয়া বেছি হৈ যায়তো একদম ধুনীয়াকৈ লগাইছোঁ কিজানি অলপমান ধুনীয়া ময়ো হৈ যাওঁ ঠিক নাইতো মাহ হালধি লগালে মোৰ এটা কথা মনত পৰিছে মানে কি সৰুতে এবাৰ কি কৰিছোঁ হালধি পূৰা মাথাত লগাইছোঁ একদম মাহ লগোৱা নিচিনা যেনে চেম্পু কৰে সেনেকৈ লগাই লৈছোঁ লগাইকৈ বহি আছোঁ তাৰপিছত এনেকুৱা মাৰিছে মায়ে মাৰি গা ধুৱাইছে মানে একদম ধৰি লৈছে দুখন হাতত আৰু ধৰি লৈ একে ৰেণ্ডা দিছে একদম হাত ভৰি এইবিলাক চব হালধীয়া অৱস্থা নাই আৰু মাথাত লগাইছোঁ কি হ'ব ঐ আজি বোলে তহঁতৰ বিহু হয় না বিহুত কি আছে স্পেচিয়েল কিবা বনাইছে না তহঁতৰ কাৰণে খোৱা বোৱা হেল্ল' মিষ্টাৰ বিহুত ঘাই কেনেকুৱা লাগিছে গলচল ভিজাবি নে আজি গলচল নিভিজাও এইবিলাক বিৰাট ব্যস্ত আজি পূৰা বিহু না লেভেল বেছি চবৰে বেছি লেভেল
কালি আমিও দিম, কালি আমাৰ বিহু আছে, আমি লেবেল দিম। গা পা ধোৱা হৈ গ'ল আৰু জলপান চববিলাক জলপান খোৱাও হৈ গ'ল আৰু এতিয়া 1 বাজি মানে 1:30 হৈছে আৰু এতিয়া শাক খাকি তুলিব লাগিব, যিহেতু বহাগৰ বিহুত 100 এবিধ শাক খোৱা যায়, শাক খাকি বুলি কয়। আপোনালোকৰ ভাষাত কি কয়? শাক খাকিয়ে কয়নে? আমাৰ ভাষাত কিন্তু শাক খাকিয়ে কয়। এতিয়া তুলিবৰ কাৰণে ইপিনে মায়ে আহিছে, মায়ে মই মিলি এতিয়া তুলিম শাক খাকি। আৰু এয়াতে জলকীয়া শাককেইটা ছিঙিব বেয়াও লাগিছে, জলকীয়া লাগি আছে, তথাপিও খাব লাগিব। পাতকেইটাকে ল'ব দিছে মায়ে, পাতকেইটাকে লৈ লওঁ। মানে কি কয়, আমাৰ আইতাহঁতৰ দিনতো কৈছিলে বোলে জলকীয়া বা বেঙেনাৰ আগ মানে শাকৰ লগত মিক্স কৰি খালে তেতিয়া যদি ইয়াতে কিবা বেমাৰ হয় মানে বেমাৰখিনি বোলে ভাল হৈ যায় বুলি এনেকৈ আইতাহঁতে কৈছিলে। আৰু এইডাল হ'ল আমাৰ জেতুকা গছডাল, আৰু জেতুকা গছডালত একদম পাতবিলাক বহুত ধুনীয়াকৈ, এতিয়া কুঁহি পাত ওলায় ন, কুঁহি পাত কুমলীয়া আমাৰ হাতত। সেই দোস্ত নখকেইটা একদম ধুনীয়াকৈ চুটিকৈ কাটি ল'লোঁ আৰু মানে একদম নেল পলিচখিনি মই দিলোঁ একদম ৰিমুভ কৰি। আৰু এতিয়া একদম মানে নখত কি আৰু মানে জেতুকা লগাই দিম, পিছা হ'ল যিহেতু। আৰু এইখিনি হ'ল জেতুকাখিনি পকা পাণত থৈ দিছোঁ। পকা পাণত থ'লে মানে কি বোলে মায়ে কয় আৰু মানে ৰংটো মানে বেছিকৈ ধৰে বোলে, সেইকাৰণে মই আৰু এই জেতুকাখিনিক পকা পাণত থৈ দিছোঁ। আৰু এতিয়া জেতুকাখিনিক একদম নিজৰ জেগাত, জেতুকাৰ নিজৰ জেগা ক'ত আৰু মানে নখত বা কিবা চুলি তুলিত আৰু, গতিকে নখতে লগাই দিম। ইয়াত বিহুৰ কথাটো অলপমান ছাগলী লৈ যাওঁ দিয়ক, কি কয়? ছাগলী নাখালে ভাল নালাগে নহয়, ছাগলী নহ'লে বাতো হাঁহ খাব মন নাই এই গৰমত, গতিকে ছাগলী মাংসকে খাই দিয়া যাওক। বিহুৰ দিনত এনেকৈ দা বঠি চঠি দেখি একদম ভয় খাই যাব পাৰে, ভয় খাব নালাগে বাৰু। মানে বিহু স্পেচিয়েল অলপমান মানে বৰডেকাই মাছ মাৰিলে, মাছটো এই বাপৰে, মাছটো মানে ভয়ো খাই আছে, মৰিব পাবতো আজি, মানে বলিকা বাকৰা হ'ব যে। এটাই মাৰিছোঁ, মাংস আছে যিহেতু, মাছটো ডাঙৰ আছে কিন্তু একদম, কটোতো হয়তো সৰু লাগিব পাৰে, ওজন আছে এইটো কমেও 1.5 কেজি, বেছি হ'লেও কম নহয় বাৰু। আৰু এটা আছে চুনুমুনু, তাৰ মানে বেষ্ট ফ্ৰেণ্ড বোলে, ইয়াক এৰিকৈ নাথাকে, সেইকাৰণে ইয়াকো লৈ আহিলোঁ আৰু। এইটো কিন্তু সৰু নহয় দেই, 0.5 কেজিৰ ওপৰত আছে। আৰু এটা আছে তাৰ, সিহঁতৰ বোলে তাৰো বোলে এটা বাচ্ছা আছে, এইটোত বোলে তাৰ বাচ্ছা বোলে। Oh my God! Wow! গতিকে আজি বিহু খোৱাৰহে কথা। আৰু এতিয়া সময় হ'ল একদম পূজা পাঠ কৰা, গতিকে গোটেইকেইটা চাকি মই জ্বলাই লৈছোঁ। আৰু এতিয়া ভাগে ভাগে মানে চবতে দিম, আৰু এই পাতকেইখন তলত দিবৰ কাৰণে মই ধুনীয়াকৈ কাটি লৈছোঁ। গতিকে আৰু মই জলদি চাকি দিওঁ আৰু পূজাখিনি কৰি দিওঁ, আৰু নহ'লে মায়ে দিব। মানে যিমানখিনি জানিব পৰা মানে গৰু বিহুত বোলে, মানে গৰু বিহু নাহালেকি বোলে বিচনী বোলে মানে বিচিবৰ কাৰণে নাপায়, গতিকে আজি হ'ল গৰু বিহু, গতিকে গৰুটোক নিবিচাকে আমিতো বিচনীখন ব্যৱহাৰ কৰিব নোৱাৰিম। গতিকে আমাৰ ঘৰত ধুনীয়া এটা গৰু আছে, আগতে মই গৰুটোক বিচিম, গৰুক বিচাৰ পিছত গৰু বিহু মানে আৰম্ভ হৈ গ'ল। আৰু আমাৰ গৰুটোক দেখাই দিওঁ, আমাৰ গৰুৱে বৰ্তমান শুই আছে প্ৰায় নিজৰ আসনত, গতিকে প্ৰথমতে আমি গৰুটোক বিচি দিওঁ। গৰু বোলে ভৰিখনো ধুৱাই দিয়ে, কিন্তু আমাৰ ধুৱাবৰ কাৰণে ইমান তাৰ পাতাখন ইমানেই লেতেৰা, গতিকে গৰুটোক বিচি দিছোঁ। আজিৰ পৰা মানে আমি বিচনী ব্যৱহাৰ কৰিব পাৰিম। পিছে ইমান গৰম বেছিও অহা নাই, তথাপি আৰু পৰম্পৰাগত মতে গৰুটোক শুই থাকিব দিছোঁ, যিহেতু আজি বিহু। আৰু মায়ে মোৰ কাৰণে প্ৰসাদ থৈছে, প্ৰসাদ খাব নোৱাৰিম, বহুত বিষ দাঁতৰ। আৰু আমাৰ একেবাৰে জ্যেষ্ঠ আমাৰ দেউতা বেয়া খাই আছে একদম। পাপাই মানে আজি নামঘৰ গৈছিলে, দাড়ি একে খুৰাই মুছ নেহি তো কুছ নেহি আপোনাৰ কুছ নেহি চলো। আচ্ছা, এয়া গৰু বিহুৰ স্পেচিয়েল মানে আজি এয়া মাছটো যে এইটো দেখুওৱা, মাছটোৰ এইটো পিচটো আৰু ছজনাই দি বনাইছে। আৰু এইফালে দেখাই আছোঁ ৰ'ব, এইফালে হৈছে এয়া ছাগলী মাংস, দেখিছিলে নহয় একদম খাহীৰ মাংস। এয়া খাহীৰ মাংস ধৰক বহুত বেছি টেষ্টি হৈছে, মায়ে বনাইছে দেই। আৰু এইফালে হৈছে পচলা, যে কল পচলা কয়, কল পচলা, আৰু এয়া মাটিমাহৰ তৰকাৰী, বহাগ বিহুত খাব লাগে। আৰু এইটো টেষ্ট কৰি পোৱা নাই, খাই চাওঁ। আৰু এইফালে মাছৰ কণী যে মাছটোৰ কণী আছিলে, বিৰাট টেষ্টি হৈছে। এইবিলাক শাক খাকি, আৰু ইয়াত মই মানে ভাত খোৱা আৰম্ভ কৰি দিছিলোঁ, আপোনালোকক দেখাব পাহৰিয়ে গৈছিলোঁ। গতিকে মই জলিছে ভাত খাওঁ। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। বাই বাই, জয় আই অসম, আৰু এবাৰ হেপী বিহু।